हेलो दोस्तों वेलकम टू माय सिंटू ब्लॉग मूव ब्लॉग चैनल যদি চাইছে সো গাইজ ভিডিওবিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোৰ লগত সাবস্ক্ৰাইব কৰিব আজি যিটো ব্লগ বনাইছোঁ তাৰমানে গুৱাহাটীটো সৰি গোলাঘাট টু গুৱাহাটী তাৰমানে এইটো আজি বহুত দীঘল ব্লগ হ'ব সো গাইজ এতিয়া মই হেৰিত গৈ আছোঁ য'ত হাৰ্ডিং ষ্টেচন যিখন তাৰমানে ধৰি লওক ট্ৰেইনত যাম তাৰমানে ট্ৰেইনখন আছে আপোনাৰ 4:45 এতিয়া সো গাইজ 4:15 মান হৈছে টাইম নাই চোৱা সো গাইজ লাহে লাহে গৈ আছোঁ যাতে ট্ৰেইনত উঠি এতিয়া মই গুৱাহাটী যাব পাৰোঁ আৰু লগতে এটা সৰু মই ব্লগৰ কাৰণে গুৱাহাটী যোৱা নাই চো গাইজ গুৱাহাটী কিবা কাম এটা আছে এই কামটোৰ কাৰণে গুৱাহাটী গৈ পালোহি আৰু ইমান দূৰৰ পৰা আহি পাই গ'লোহি এই চক না টেনশ্যন ধুনীয়াকৈ ৰখি আছে মানুহ চানুহ তাতে আকৌ মানুহ চানুহবিলাক ৰখি অহা যোৱা কৰি আছে ৰখি আছে এই প্লেটফৰ্মটো তাৰমানে ষ্টেচনটো ৰেল এফালৰ পৰা এখন আহিছে এখন ইফালে আছে এখন ব্ৰহ্মপুত্ৰ মেইলখন যোনখনত মই যাম চক টিকেটটো কাটি লওঁগৈ কি কোৱা বলা টিকেট কাটি লওঁগৈ চক ট্ৰেইনখনত মানুহ চানুহ একো নাই অকল মই কিন্তু ভয় লাগিছে যিটো কোনো নাই ওলাইছে অলপ ৰাতিপুৱা অকণমান পোহৰ হৈছে আৰু তাৰমানে এই চৌকা হৈছে এইখিনি এতিয়া কোনখিনি জেগা ময়ো ধৰিব পৰা নাই কোনখিনি হ'ব দে কিবা এটা জেগা হয় আৰু
সো গাইজ এতিয়া আমি ডিমাপুৰ এখন ডিমাপুৰ এৰিয়া হয় এইবিলাক চব ধৰিব পাৰিব বাৰু এখন ডিমাপুৰ এৰিয়া পাই গ'লোঁ আৰু এতিয়া ডিমাপুৰ ষ্টেচন এতিয়া অলপ 10-15 ছেকেণ্ড তাৰমানে ধৰি লওক এতিয়া ডিমাপুৰ আমনি লাগি গৈছে কি ক'ম আৰু ইমান দেৰি বৈ না ভাই চ' ফ্ৰেণ্ড এইখিনি হ'ল আপোনাৰ ডিপু তাৰমানে ডিপু এলেকা জংঘল আৰু দেখিছে নেকি কিনে যিটো জংঘল সেইদিনা কাৰোবাক যদি কাৰোবাক মাৰি দিয়ে কোনো গমেই নাপাব পুরো এইটো এলেকায় মোবাইল টাৱাৰ চানে মোৰো মোবাইল টাৱাৰে নাই চ' গাইজ এতিয়া ট্ৰেইনখন লাহে লাহে শ্ল' হ'বলৈ ধৰিছে তাৰমানে ইমান কিবা আগত কিবা ক্ৰচিং দিব নেকি ট্ৰেইনত যেনে শ্ল' হৈ যায় এনেই দেৰি হৈছে আৰু ট্ৰেইনত গ'লে এইটোৱে বেয়া ৰখাই বাছটোতো আৰু ট্ৰেইনতো অকণ ভালেই ক'ব গ'লে বাছখনটো আৰু চ' গাইজ ট্ৰেইনখন লাহে লাহে শ্ল' হ'বলৈ ধৰিছে দেখিছে নাই গোটেই পাহাৰ কিনাৰে গছ গছনি সেইবিলাক কুঁৱলী চ' গাইজ হৈ গ'ল শ্ল' ৰখি যা এইখন ৰখালে চ' গাইজ দিছেনে মাটি কেনেকুৱা পাহাৰৰ চাওঁ কি হৈছেনো সেইখন ট্ৰেইনখন বাপৰে বহুত দীঘল ব্ৰহ্মপুত্ৰ মেইলখন চাওঁ আগলৈ চাওঁ এইয়া ট্ৰেইন ৰখাই দিলে কিবা ক্ৰচিং হ'বতো সেইকাৰণে ট্ৰেইন ৰখাই দিলে হ'ব দে চ' গাইজ এতিয়া গৈ অলপ দূৰ পালোঁ জানো এইখিনি কি পালোঁ চাওঁ ৰ'ব চাইন বৰ্ডখন আহিলোঁ তেতিয়া গম পাম কি আহি পালোঁ আহি যা লংকা চংকা হ'ব নেকি লংকা যেন লাগিছে লংকাই হয় যেন লাগিছে নহয় লংকাৰ নাম দিছোঁ লাম দি এইটো আপোনাৰ ষ্টেচন হ'ল হেৰি হেৰি হয় ৰ'ব আহি যা লংকা চ' গাইজ গৈ আছোঁ আমনি লাগি গৈছে আৰু গৈ ট্ৰেইনত এইটোৱে বেয়া বহুত আমনি লাগে যে ট্ৰেইনখন ৰখা জানো কিবা হ'ল বোলে ৰখাইছে আৰু চব নকমনি মাইনাটো কিবা এটা খাই আছে হা মাকে খুৱাই কি ভাল লাগিছে চাইও খাই পেলাই ডাঙৰ দীঘল হ'ব দেই খাই লওক চ' গাইজ এইখিনি গুৱাহাটী এলেকা গুৱাহাটী পাই গ'লো ধৰি লওক চ' গাইজ মোবাইলটো মোৰ চাৰ্জো নাই এতিয়া মই অফ হৈ যাব পাৰে এতিয়া গাইজ গুৱাহাটী ভালকৈ উঠাব নোৱাৰিলোঁ ভিডিঅ'